ভাৰতবৰ্ষ যিহেতু ধৰ্মনিৰপেক্ষ এখন দেশ, ইয়াত বিভিন্ন জাতি, উপজাতি, ধৰ্ম, ভাষা-ভাষীৰ লোকে বসবাস কৰে। সেইবাবে ইয়াত কোনো এটা বিশেষ ভাষী বা বিশেষ ধৰ্মই যে বিশেষ ভূমিকা পালন কৰি আছে, সেই কথাটো কোনোপধ্যেই মানি লোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি আগতেও যিসকল মহাপুৰুষসকলে এই দেশৰ কাৰণে নিজক বলিদান দিছে, সেইসকলৰ বিষয়ে আমি জানিলে অলপমান হ'লেও বিতৰ্কৰ পৰা দূৰত থাকিব পাৰিম। সেইকাৰণে আমি ইতিহাসবোৰ সদায় সতেজ কৰি ৰাখিবলৈ যত্ন ল'ব লাগে। ইতিহাসে কি কৈছে সেইবোৰ আমি জানিব লাগে, পঢ়ি চাব লাগে। ইতিহাসে কথা কয়, সেই কথাষাৰৰ মাহাত্ম্য কিমান দূৰ সঁচা আমি ইতিহাস পঢ়িলেহে গম পাম। হয়, কিন্তু আজিকালি আমি ইতিহাসৰ পাত ওলটাই নেদেখোঁ। মিছামিছিকে বিতৰ্ক তৰ্ক সৃষ্টি কৰি নিজৰ মাজত, সমাজৰ মাজত, বন্ধু-বান্ধৱৰ মাজত প্ৰতিযোগিতা তৰ্ক সৃষ্টি কৰোঁ, কিন্তু আমি ইতিহাস জানিবলৈ চেষ্টা নকৰোঁ। আজি আমি ইতিহাসে যে কথা কয়, ইতিহাসত যে কোন মহান ব্যক্তিসকলে বিশেষ অৱদান আগবঢ়াই থৈ গৈছে, সেই মহান ব্যক্তিসকলৰ ভিতৰত এগৰাকী মহান ব্যক্তিৰ বিষয়ে ইয়াত আলোচনা কৰিম। পৰাধীন ভাৰত, ব্ৰিটিছ শাসিত ভাৰত, ব্ৰিটিছৰ দ্বাৰা লাঞ্ছিত, অত্যাচাৰিত, বঞ্চিত ভাৰত। ঠিক সেই সময়তে ভাৰতত এগৰাকী বীৰ সাহসী সন্তানত জন্মগ্ৰহণ কৰে। তেওঁ আন কোনো নহয়, নেতাজী, আমাৰ নেতাজী, দেশৰ নেতাজী, বীৰ নেতাজী, নেতাজী সুভাষ চন্দ্ৰ বসু। ভাৰতৰ স্বাধীনতা সংগ্ৰামত সুভাষ চন্দ্ৰ বসুৰ অৱদান অন্যতম। তেখেত আছিল প্ৰকৃত দেশ প্ৰেমিক। মা-দেউতাৰ ওপৰত তেখেতে নিজৰ দেশক ৰাখিছিল। নিজৰ জীৱন দেশৰ স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিছিল। নেতাজীৰ জন্ম হয় 1897 চনত 23 জানুৱাৰীত উৰিষ্যাৰ কটক চহৰত। প্ৰতি বছৰে জানুৱাৰী মাহৰ 23 তাৰিখটো নেতাজী জয়ন্তী হিচাপে গোটেই ভাৰতবৰ্ষত পালন কৰা হয়। তেখেতৰ দেউতাৰ নাম আছিল জানকীনাথ বসু। তেখেত এগৰাকী বিখ্যাত উকিল আছিল আৰু ৰায় বাহাদুৰ নামে উপাধি লাভ কৰিছিল। নেতাজীৰ মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী। নেতাজীৰ পত্নীৰ নাম আছিল এমিলী। নেতাজী আৰু এমিলীৰ একমাত্ৰ কন্যা সন্তান আছিল অনিতা। নেতাজী উৰিষ্যাৰ কটক চহৰত এটা বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰে। নেতাজী স্কুলীয়া জীৱনৰ পাতনি মেলে কটক চহৰৰ পৰা আৰু উচ্চ শিক্ষাৰ বাবে কলকাতাত আহে। কলকাতাত প্ৰেচিডেন্সি কলেজৰ পৰা ফিলছফিত BA পাছ কৰে। তাৰ পিছত দেউতাক জানকীনাথ বসুৱে নেতাজীক ইংলেণ্ডত পঠিয়ায় চিভিল ছাৰ্ভিচৰ বাবে আৰু নেতাজী চিভিল ছাৰ্ভিচত 4 নম্বৰত উত্তীৰ্ণ হয়। কিন্তু তেখেতে চিভিল ছাৰ্ভিচৰ চাকৰি লাথি মাৰি নিজৰ দেশ মাতৃ সেৱাত নিজকে নিয়োজিত কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টীত যোগদান কৰে। প্ৰথমতে তেখেতে কলকাতা কংগ্ৰেছৰ নেতা আছিল। তেখেতে চিত্তৰঞ্জন দাসৰ মৃত্যুৰ পিছতে কাম আৰম্ভ কৰে। চিত্তৰঞ্জন দাসক তেখেতে ৰাজনীতিক গুৰু হিচাপে মানি লয়। সুভাষ চন্দ্ৰ বসু যুৱ সমাজৰ নতুন ৰাজনৈতিক চিন্তাধাৰাৰ কাৰণে যুৱ সমাজৰ নেতা হৈ উঠে। 1928 চনত গুৱাহাটীত কংগ্ৰেছৰ এটি বৈঠক চলাকালীন দলৰ নতুন আৰু পুৰণা কৰ্মীসকলৰ মাজত মতভেদৰ সৃষ্টি হয় আৰু নিজস্ব নিয়মে মানি চলিবলৈ আগ্ৰহ প্ৰকাশ কৰে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। 1939 চনত সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে। চিন্তা আৰু বিচাৰধাৰা ভিন্ন হোৱাৰ বাবে সাধাৰণ মানুহে নেতাজীক কিছু পৰিমাণে গান্ধী বিৰোধী হিচাপে গণ্য কৰাত নেতাজীয়ে কংগ্ৰেছ ত্যাগ কৰে। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ চলাকালীন সময়ত নেতাজীয়ে ভাবে এইটো উপযুক্ত সময় ইংৰাজসকলৰ ওপৰত আক্ৰমণ কৰি দেশ স্বাধীন কৰাৰ। এই বিষয়ে সেই সময়ত যুৱ সমাজ নেতাজীৰ লগত একমত আছিল আৰু একে পথে চলাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। যাৰ ফলত ব্ৰিটিছ চৰকাৰৰ ওচৰত নেতাজী শত্ৰু হৈ উঠে আৰু নেতাজীক কাৰাগাৰত বন্দী কৰি ৰাখে। কাৰাগাৰত বন্দী থকাৰ সময়ত 2 সপ্তাহ ধৰি অন্ন জল গ্ৰহণ নকৰাত তেখেতৰ স্বাস্থ্যৰ ধীৰে ধীৰে অৱনতি ঘটে। তেখেতৰ এই অৱস্থা দেশৰ যুৱ সমাজে মানি ল'ব নোৱাৰি বিক্ষোভ দেখায় আৰু নেতাজীৰ মুক্তিৰ দাবী তোলে। ইয়াৰ ফলত ব্ৰিটিছ চৰকাৰে নেতাজীক কলকাতাৰ এটি ঘৰত নজৰবন্দী থকাৰ আদেশ দিয়ে। 1941 চনত নেতাজী তেখেতৰ আত্মীয় শিশিৰৰ সহায়ত ইয়াৰ পৰা পলাই যায়। প্ৰথমে তেখেতে বিহাৰত যায়, তাৰ পিছত পাকিস্তানৰ পেছোৱাৰত, পিছত তৎকালীন ছোভিয়েট ইউনিয়ন বৰ্তমানৰ ৰাছিয়াৰ হৈ জাৰ্মানী গৈ উপস্থিত হয়। নেতাজীৰ ভাইটিৰ বাহিৰে কোনেও জনা নাছিল নেতাজী ক'ত আছে।
গান্ধীজী, নেহেৰু আৰু ইংৰাজ সকলো চিন্তিত আছিল নেতাজী পলাতক খবৰটো লৈ। ভাৰতৰ বাহিৰত থাকিও নেতাজীয়ে শক্তিশালী সেনা গঠন কৰে, যাক আজাদ হিন্দ ফৌজ নামে গোটেই দেশত পৰিচিতি লাভ কৰে। নেতাজীৰ আজাদ হিন্দ ফৌজ এদিনতে গঠন কৰা হোৱা নাছিল। ইয়াৰ আঁৰত আছিল তেখেতৰ অক্লান্ত পৰিশ্ৰম আৰু চেষ্টা, আছিল ভাৰতবৰ্ষক স্বাধীন কৰাৰ এক অদম্য ইচ্ছা। ৰাছিয়াত নেতাজী জোচেফ ষ্টালিনৰ লগত দেখা কৰে আৰু কয়, আপুনি মোৰ শত্ৰুৰ শত্ৰু, ইয়াৰ বাবে আপুনি মোৰ বন্ধু। ষ্টেলিনয়ে নেতাজীক জাৰ্মানীৰ মুদ্ৰা দিয়ে আৰু জাৰ্মানী পঠাই দিয়ে। নেতাজীক জোচেফে শ্ৰদ্ধা আৰু সন্মান কৰিছিল। নেতাজীক জাৰ্মানীত আহি নেতাজীয়ে হিটলাৰৰ লগত দেখা কৰে আৰু তেখেতৰ সাহায্য প্ৰাৰ্থনা কৰে। হিটলাৰে নেতাজীক সকলো প্ৰকাৰৰ সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইংৰাজৰ হৈ যিসকল ভাৰতীয় সৈন্য জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত যুদ্ধবন্দী হৈছিল, নেতাজীয়ে মুক্ত কৰি আজাদ হিন্দ ফৌজত যুক্ত কৰায়। এনেদৰে গোটেই বিশ্বত যিমান ভাৰতীয় যুদ্ধবন্দী আছিল, নেতাজীয়ে তেখেতসকলক মুক্ত কৰি নিজৰ আজাদ হিন্দ ফৌজত যুক্ত কৰায়। আজাদ হিন্দ ফৌজৰ মুঠ 55,000 সৈন্য আছিল। সেনা তৈয়াৰৰ পিছত এতিয়া সময় আছিল মানুহৰ আগত আত্মপ্ৰকাশ কৰাৰ। বাৰ্লিনত নেতাজী ৰেডিঅ' ষ্টেচনৰ মাধ্যমত সকলোৰ আগত উপস্থিত হৈ ঘোষণা কৰে, মই সুভাষে কৈ আছো, মই বাচি আছো, মই জিন্দা আছো। এই কথা শুনি দেশবাসীৰ চকুত আনন্দত অশ্ৰুধাৰা ববলৈ ধৰে। আজাদ হিন্দ ফৌজ গঠনৰ পিছত এতিয়া সময় আছিল ভাৰতবৰ্ষত ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা। সেইবাবে নেতাজীয়ে ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে ইংলেণ্ডৰ শত্ৰু জাপানৰ লগত হাত মিলায়। জাপানৰ তৎকালীন প্ৰধানমন্ত্ৰী টুজুৱে নেতাজীক সকলোভাৱে সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 16 জুন 1943 চনত জেনাৰেল টুজু জাপানী সংসদে ঘোষণা কৰে, ভাৰতৰ স্বাধীনতাৰ বাবে আমি সকলোভাৱে সাহায্য কৰিম। জাপানৰ পৰিকল্পনা আছিল ম্যানমাৰৰ পূব ফালৰ পৰা ব্ৰিটিছৰ ওপৰত আক্ৰমণ কৰা আৰু আজাদ হিন্দ বাহিনীৰ লগত যুদ্ধ হৈ ইংৰাজক ভাৰতৰ পৰা বিতাড়িত কৰা। 1944 চনতে আজাদ হিন্দ ফৌজ আৰু জাপানী সেনাই ইংৰাজসকলক ভাৰতৰ পৰা বিতাড়িত কৰিবলৈ সাজু হৈছিল। কিন্তু ভাগ্য বিমুখ আছিল। সেই বছৰত বাৰিষা সোনকালে আৰম্ভ হয়, ফলত জাপানী সেনা ধীৰ গতিত আগুৱাই আহে। 1944 চনত জাপানত দ্বিতীয় বিশ্বযুদ্ধ চলাকালীন কেইবাবাৰ হাৰৰ সন্মুখীন হয়, যাৰ ফলত জাপানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ নকৰাৰ সিদ্ধান্ত লয়। সেই সময়টো বৰ কঠিন আছিল নেতাজীৰ বাবে আৰু আজাদ হিন্দ বাহিনীৰ ওচৰত তেতিয়া ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰাৰ দৰে পৰ্যাপ্ত জন, বল আৰু যুদ্ধৰ অস্ত্ৰ নাছিল, যাৰ ফলত সকলো পৰিকল্পনা ভাঙি যায়। 24 আগষ্ট 1944 চনত নেতাজী ৰংগুন ৰেডিঅ' ষ্টেচনৰ পৰা ঘোষণা কৰে, ইম্ফল সৈন্য কাম কৰাত বিফল হৈছে, কিন্তু দেশবাসীক ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাবলৈ আহ্বান জনায়। নেতাজীৰ এই আহ্বানে প্ৰথমে ব্ৰিটিছ ইণ্ডিয়ান নেভি আৰু ব্ৰিটিছ ইণ্ডিয়াৰ সকলো সেনা বাহিনীয়ে ইংৰাজৰ বিৰোধিতা আৰম্ভ কৰে। ব্ৰিটিছ কৰ্তৃপক্ষ ভাৰতীয় সৈন্য বিৰোধিতা আৰু নেতাজীৰ কৰ্মকাণ্ড দেখি প্ৰচণ্ড ভয় পায়। ব্ৰিটিছ চৰকাৰে আগতীয়া জনসংগ্ৰামৰ গন্ধ পায় আৰু ইয়াৰ বাবে ব্ৰিটিছ চৰকাৰে অতি শীঘ্ৰে ভাৰতক স্বাধীনতা দিয়াৰ কথা ঘোষণা কৰে। 1945 চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি চহৰত পৰমাণু বোমা নিক্ষেপ কৰে। ইয়াৰ বাবে জাপানে পৰাজয় বৰণ কৰিবলৈ বাধ্য হয়। ব্ৰিটেইন আৰু আমেৰিকাৰ সৈন্যদল ছিংগাপুৰ, মালয়, থাইলেণ্ড আৰু ব্ৰহ্মদেশৰ ফালে আগুৱাই আহে। জাপানৰ ওপৰত বোমা নিক্ষেপ কৰাৰ সময়ত নেতাজী ছিংগাপুৰত আছিল। তাৰ পৰা এক সপ্তাহ পিছত 16 আগষ্ট 1945 চনত নেতাজী থাইলেণ্ডৰ ৰাজধানী বেংককত উপস্থিত হয়। আজাদ হিন্দ বাহিনীৰ মুখ্য কেন্দ্ৰ আছিল বেংকক। তাৰ পৰাই নেতাজীয়ে জাপানৰ প্ৰতিনিধি হেচিয়া তেৰুফুৰ লগত সাক্ষাৎ কৰে। হেচিয়া নেতাজী কয়, জাপানৰ ফালৰ পৰা আজাদ হিন্দ ফৌজৰ বাবে কোনো দিশ নিৰ্দেশ নহয়। পৰমাণু হামলাৰ পিছত জাপান এক প্ৰকাৰৰ বিধ্বস্ত হৈ পৰিছিল। ইয়াৰ বাবে নেতাজী আজাদ হিন্দ বাহিনীৰ পৰৱৰ্তী ৰণনীতি ভাবিবলৈ আৰম্ভ কৰে। 17 আগষ্ট
1945 চনত নেতাজী ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ বিমানত উঠি বেংককৰ পৰা ৰাওনা হয়। দুপৰীয়া ভিয়েটনামৰ হো চি মিনহা চহৰত অৱতৰণ কৰে। নেতাজীৰ লগত আছিল কৰ্ণেল প্ৰীতম সিং, দেৱনাথ গুজৰাল সিং, কৰ্ণেল হাবিবুৰ ৰহমান আৰু আবিৰ হুছেইন। তাৰ পৰা আৰু এটি প্লেন অৱতৰণ কৰে, যিটো আছিল জাপানী লেফটেনেণ্ট ইছুবাকাৰ। তাতে ইছুবাকু নেতাজীক INRৰ প্লেন এৰি তেখেতসকলৰ লগত যাবলৈ প্ৰস্তাৱ দিয়ে। নেতাজী ৰাজি হৈ যায়, কিন্তু নেতাজীৰ সঙ্গীসকলে নেতাজীক অকলে এৰিবলৈ মান্তি নহয়। তাৰ বাবে জাপানীসকলৰ লগত কথা পাতি কৰ্ণেল হাবিবুৰ ৰহমানক লগত লৈ যায়। ঠিক সন্ধিয়া নেতাজী আৰু হাবিবুৰ জাপানীৰ বিমানত উঠে, কিন্তু কিছু সময় পিছত প্লেন উদ্দেশ্যলৈ গতি কৰে। হোচিমিন্হ চহৰৰ পৰা ওলোৱা প্লেনটো সন্ধিয়া 7টাত ভিয়েটনামৰ এটি চহৰত অৱতৰণ কৰে। তাতে ৰাতি কটাই পিছদিনা পুৱাই প্লেন উদ্দেশ্যলৈ গতি কৰে। দুপৰীয়া টাইৱানৰ টাইপিনে চহৰত বিমান অৱতৰণ কৰে। তাতে আহাৰ গ্ৰহণ কৰি আৰু ৰাওনা হয়। প্লেন উৰা মাত্ৰই এটি ভয়াৱহ দুৰ্ঘটনা ঘটে। জাপানী প্লেনৰ এটি ইঞ্জিন খহি পৰে। মাটিৰ পৰা উচ্চতা 30ৰ পৰা 35 মিটাৰ হ'ব। লগে লগে মাটিত প্লেনটো পৰি যায়। কৰ্ণেল হাবিবুৰ ৰহমানৰ এখন ভৰি জখম হয়। বহুতো আহত আৰু নিহত হয়। প্লেনৰ ইঞ্জিন, অয়েল, গোটেই প্লেন আৰু নেতাজী চিট পৰ্যন্ত আহে। ইঞ্জিন অয়েলত আগুন লগাৰ লগে লগে নেতাজীৰ শৰীৰতো আগুন লাগি যায়। কৰ্ণেল হাবিবুৰ ৰহমান নেতাজীক প্লেনৰ পৰা বাহিৰ হ'বলৈ কয় আৰু দুয়োজনে একেলগে ওলাই আহে। নেতাজীক হস্পিতাললৈ লৈ যোৱা হয়। জাপানী ডাক্তৰ হে নেতাজীক বচাবলৈ আপ্ৰাণ চেষ্টা কৰে, কিন্তু গোটেই শৰীৰত আগুন লাগি যোৱাৰ বাবে নেতাজী হস্পিতালতে নিজৰ প্ৰাণ ত্যাগ কৰে। 19 আগষ্ট 1945 চনত কৰ্ণেল হাবিবুৰে নেতাজীৰ শৰীৰক ছিংগাপুৰলৈ লৈ যোৱাৰ বাবে জাপানীসকলক অনুৰোধ কৰে যদিও দ্বিতীয় কোনো বিমান নথকাত জাপানীয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰে। পিছত বিভিন্ন মিডিয়া ফটোগ্ৰাফাৰ আহে, কিন্তু কৰ্ণেল হাবিবুৰ ৰহমানে ছবি তোলাত নিষেধ দিয়ে। তেখেতে কয়, পুৰা শৰীৰৰ ছবি তোলা নিষেধ। এইটো সকলো শৰীৰৰ গৰিমাৰ বিষয়। ৰাতি নেতাজীক সৎকাৰ কৰা হয়। হাবিবুৰ ৰহমান গোটেই ৰাতি তাত আছিল। পিছদিনা কৰ্ণেল হাবিবুৰ ৰহমান শ্মশানত যায় আৰু নেতাজীৰ অস্থিকুঞ্জত ৰাখে। 1945 চনত 18 আগষ্টত নেতাজীৰ মৃত্যু হয়, কিন্তু বহুতে বিশ্বাস কৰে নেতাজীৰ প্লেন দুৰ্ঘটনাত মৃত্যু হোৱা নাই। নেতাজীৰ মৃত্যুক লৈ বহুতো ৰহস্য আছে, যিবোৰৰ ৰিচাৰ্চ বৰ্তমান সময়লৈকে অব্যাহত হৈ আছে। বিমান দুৰ্ঘটনাৰ পিছত এক জাপানী গোয়েন্দা ভিয়েটনামৰ আজাদ হিন্দ বাহিনীৰ দুজন যোদ্ধাৰ লগত দেখা কৰে, কৰ্ণেল প্ৰীতম সিং আৰু দেৱনাথৰ লগত। তেখেতে কয়, নেতাজী প্লেন দুৰ্ঘটনা হৈ মৃত্যু হোৱা নাই। এই কথা শুনি প্ৰীতম সিং আৰু দেৱনাথ আচৰিত হৈ যায় আৰু তাৰ পৰাই আৰম্ভ হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ আঁৰৰ ৰহস্য, যি বৰ্তমানলৈকে সমগ্ৰ দেশবাসীৰ মনতে এক বিশাল ডাঙৰ প্ৰশ্ন হৈ জীয়াই আছে।